Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৰে ভাল। মই পূজা বৰুৱাই দিখৌপৰিয়া সুৱালি YouTube চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আপোনালোকে মন কৰিছে নাই নাজানো, কিন্তু ভাস্কৰ জ্যোতি সিনেমা হলৰ বাউণ্ডাৰীৰ ভিতৰত থকা যেটো টেক্সটাইল ইণ্ডাষ্ট্ৰি আছে নিৰ্মাণম হোম তাৰ আজি 4th এনিভাৰ্সাৰী। গতিকে জনস্কায়াত ইয়াৰ গেট টুগেদাৰ পাৰ্টি হৈছে। গতিকে মই আলফুৰ গেট টুগেদাৰ পাৰ্টি লাহিছো। আহক ভিডিঅ'টো ইমানতে ষ্টাৰ্ট কৰি দিছো। আপোনালোকে ভিডিঅ'টো উপভোগ কৰক আৰু আপোনালোকে লাহে লাহে গম পাব এগৰাকী মহিলাই কেনেকৈ নিজৰ বলত এটা ইণ্ডাষ্ট্ৰি গঢ়ি তুলিছে, কেনেকৈ নিজৰ একাগ্ৰতাৰ ফলত ইমানখিনি কৰিব পাৰিছে আৰু ইমানখিনি মহিলাক তেওঁ সংস্থাপন দিছে, কেনেকৈ কি হ'ল ইণ্ডাষ্ট্ৰিটো ক'ৰ পৰা ক'ৰ পাইছেগে, সকলোখিনি আপোনালোকে এই ভিডিঅ'টোত গম পাই থাকিব। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে। আৰু ইয়াত ডিসপ্লে কৰি থকা যিমানখিনি আপোনালোকে কাপোৰ দেখিছে, এই কাপোৰবোৰ সেই মহিলাসকলে আপোনালোকে শাড়ী হওক চাদৰ মেখেলা হওক যেনেকৈ ডিজাইন নেলাগক কিয় ইয়াত আপোনালোকৰ মন পছন্দৰ মতে অৰ্ডাৰ দি আপোনালোকে কাপোৰ ক্ৰয় কৰিব পাৰিব। আৰু ইয়াত আছো যেতিয়া ইমান ধুনীয়া খানা পাইছে, গতিকে পেট পূজাটো কৰিবই লাগিব। গতিকে ধুনীয়াকৈ পেট পূজা কৰি ল'লোঁ। তাৰপিছত ইয়াত দেখিছে আপোনালোকে পুৰা সকলোৱে ডিস্কো, পুৰা ডিজে সকলোৱে ফূৰ্তি কৰিছে। গুড মৰ্ণিং এভৰিৱান। আকৌ পুনৰ আজি ৰাতিপুৱা আকৌ এয়া ভাস্কৰ জ্যোতি হল, এয়া জনস্কায়া আজিও আহি গৈছোঁ মই ইয়ালৈ। কালি আপোনালোকক দেখালোঁ প্ৰগ্ৰেম কি হৈছিলে, অলপ দেখালোঁ আৰু কিন্তু মই একো দেখুৱাব নোৱাৰিলোঁ তাতকৈ, কাৰণ ইয়াত মিউজিক লাগি আছিলে। সেইকাৰণে মই মাথো বা বৰমা কাৰো লগত কথা পাতিবলৈ ভালকৈ নাপালোঁ আৰু সেইকাৰণে আজি আহিছোঁ। আজি ইয়াত বৃক্ষৰোপণ হৈছে আৰু কি কি কাৰ্যসূচী আছে ইয়াত আজি আপোনালোকে সকলোবোৰ দেখা। আমি এতিয়া যোনপিনে যাব লাগিব, হলৰ ভিতৰেদি নহয়, হলৰ ছাইডত থকা ৰাস্তাটো আহিব লাগিব। ৰাস্তা বহুত বেয়া, গতিকে স্কুটি এডোখৰতে ৰাখিলোঁ, ৰাখি মেলি এতিয়া খোজকাঢ়ি যাম। আহি থাকক আমাৰ লগত। এয়া মই আহি পালোহি। সকলোৱে দেখিছে কিমান ডাঙৰ এৰিয়া এটাত হয় ঘৰটো যে দেখিছে, এইটো হৈছে হেণ্ডলুম টেক্সটাইলৰ ডাঙৰ ইণ্ডাষ্ট্ৰি এটা আমাৰ শিৱসাগৰত খুলিবলৈ গৈ আছে। আমাৰ শিৱসাগৰবাসীৰ কাৰণে সঁচাকৈ বহুত গৌৰৱৰ বিষয় এইটো। সকলোৰে হৈ কৰিছে আৰু তেওঁ গ'লেও তাতে উন্নতি পথত আগুৱাই নিয়ক। আপুনি আগে আগে থাকি এই ভকত বৈষ্ণৱক যাতে পাছে পাছে লৈ যায়। এতিয়া হেণ্ডলুমটো যোনে গঢ়িছে প্ৰিয়ম হাজৰিকা, মানে আমি মাথো বা, আমাৰ সকলোৱে মৰমৰ মাথোবাৰ এয়া মাক হয়, আমাৰ বৰমা। আৰু আপোনালোকে এইটো এটা ডাঙৰকৈ এটা হেণ্ডলুম ইণ্ডাষ্ট্ৰি খুলিছে হয় নাই? আৰু এইটো গোটেই বস্তুটো চেংচন হৈছে ক'ৰ পৰা? দিল্লীৰ পৰা হৈছে। ডাঙৰ ইণ্ডাষ্ট্ৰি এটাই হ'ব আৰু আজি ইয়াত কাৰণে পূজা দিছে, কামখিনি ভালকৈ হওক আমি তাকে আশা কৰিলোঁ। আৰু ইয়াত বহুত মহিলা আছে, কাম কৰি আছে মানে মেটেকা আৰু শালৰ ইয়াত কাম কৰা হয়। আৰু পাছত লাহেকৈ এৰী পাটৰ কটনৰ এইবিলাক শাড়ী চাদৰ মেখেলা গামোচা এইবোৰ তৈয়াৰ কৰিছে। 20খন শাল পাতি আছে, 20খন শাল, বৰ্তমান 20খন শাল আছে ইয়াত। পূজা শেষ হ'ল, শেষ হোৱাৰ পাছত এতিয়া প্ৰসাদ বিতাইছে, প্ৰসাদ খাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু পূজাৰ শেষত খাই বৈ আজৰি হৈ এতিয়া ইয়াত বৃক্ষৰোপণ কাৰ্য আৰম্ভ হৈছে আৰু এই বৃক্ষৰোপণ কৰিছে NEDF-ৰ পৰা। এয়া টোটেল 300টা পুলি ইয়াত ৰোৱা হৈছে। চাৰিওফালে গোটেই বাউণ্ডেৰীটোত ইয়াত 300 পুলি ৰোৱা হ'ব একেলগে।
পঞ্চমী বা বুলি মাতিলেও হ'ব ভাল লাগিলে লগ পাই আৰু ইয়াত লগ পাই মোৰ কালি NEDF-ৰ এনিভাৰ্চাৰীত তাত মই আহিছিলোঁ আগবেলা মোৰ পূজা পাঠ হৈ গ'ল মোৰ ভিডিঅ'টো দেখিব নিশ্চয় সকলোৱে দেখিছে মই ষ্টাইল কৰি খুবেই ভাল পাওঁ পঞ্চমী দাস আপোনালোকে ফেচবুকত পাব তাত চাবই মই ইণ্টাৰভিউত কোৱা আছিলে মই আগতে নাথাকোঁ ছ'চিয়েল ৱৰ্ক কৰাৰ কাৰণে মই বহুত ষ্টাইল কৰি থাকোঁ গতিকে আজি শাওনৰ পবিত্ৰ মাহত ইয়াত NEDF-ৰ এভাগী পূজা আছিল শিৱগীতা যজ্ঞ তাতে কালিও মই NEDF-ৰ এনিভাৰ্চাৰীত মই এই ভণ্টিজনী খুবেই চাই আছিলোঁ আৰু মোক খুবো ভাল লাগিছিলে আৰু অলপ দিনৰ আগতে মোক এটা সম্বৰ্ধনা জনাবলৈ নিছিল আৰু মহিলাৰ দিহানাম প্ৰতিযোগিতা তেওঁ মোৰ লগত একপি ফটোও মাৰিছিল স্মৃতি শক্তিটো চাগে অটুট আছে সেইটো কাৰণে কালি দেখা পালোঁ সঁচাকৈ আৰু এই আগ্ৰহ সেই একাগ্ৰতা মৰম যাতে সদায় থাকে মই তাৰে কামনা কৰিছোঁ আপোনালোক ভালে থাকক সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় আৰু সঁচাকৈ আৰু দেখিবলৈ মানুহগৰাকী বহুত ধুনীয়া ধুনীয়া আৰু ভাল লগা সকলোৰে লগত সোনকালে মিলিও যায় মোৰ ভাল লাগিলে সেইটোকে কয় ন মহাদেৱৰ ভক্ত যত জীৱ তত শিৱ তাকে কৈছোঁ আৰু দেই এই বায়ে গোটেই ইয়াৰ যিখিনি আজি পূজা হৈছে এই পূজাখিনি কৰ্মভাগ ধুনীয়াকৈ সম্পাদন কৰিছে ধুনীয়াকৈ সফল ৰূপায়ণ কৰিছে আপোনাক কওকচোন আজি অনুভৱটো খুবেই বহুত অতুলনীয় কাৰণ আজি এই বৃহৎ দিনটোত আমাৰ CFC চেণ্টাৰত যিসকল মহিলাই জড়িত হৈ আছিলে সকলোখিনিয়ে আহি নিজৰ নিজৰ এটা এটা মানে গছপুলিৰে সকলোৱে এটা চাহ দিবৰ কাৰণে আজিৰ দিনটোত মানে সকলোৱে পূজা পাতল কৰি সুকলমে পাৰ কৰিছে আৰু অনাগত দিনকেইটাত আমাৰ সকলো মহিলাই যাতে ইয়াতকৈ এটা এই CFC চেণ্টাৰৰ পৰা যে এগৰাকী সুফল নাগৰিক মানে হ'ব পাৰে আৰু নিজৰ নিজৰ পৰিয়ালবৰ্গক লৈ যে তেওঁলোক সুখী হ'ব পাৰে তাক লৈ আমি বহুত গৌৰৱান্বিত হৈছোঁ আৰু বাইদেউৰ লগত আমি জড়িত হৈ এটা নতুন কথা শিকিছোঁ প্ৰত্যেক দিনাই সেই কথাই যাতে আমাক ভৱিষ্যতে যে উজ্জ্বল কামনা কৰে চবে এতিয়া তাৰমানে ফটো মাৰিবলৈ ফটো মাৰিম দেই গছ পুলি ৰুলোঁ এইপিনে চবে কৈ দিয়ক দীপিকা কিবা এটা কৈ দিয়া বৃক্ষৰোপণ হৈছে আজি এবাৰ দেখাই লৈছোঁ নমস্কাৰ জিতাবা সকলোবোৰ হৈছে মাতুবাৰ লগত কাম কৰা কৰ্মচাৰী সকলোখিনি কৰ্মচাৰী আৰু মাতুবাক চবেই চিনি পায় প্ৰিয়ম হাজৰিকা আমাৰ সকলোৱে মৰমৰ মাতুবা আৰু মাতুবাই ক'ব এই ইণ্ডাষ্ট্ৰি কালি আপোনালোকক দেখাইছিলোঁ আহিছিলোঁ আৰু 4th এনিভাৰ্চাৰী আছিলে কালি কেনেকৈ ইণ্ডাষ্ট্ৰিটো আৰম্ভ হ'ল তাৰমানে কেনেকৈ মনলৈ আহিলে এনেকুৱা যে ধুনীয়া এনেকুৱা মানুহখিনিৰ কাৰণে কিবা এটা কৰিব পাৰি কেনেকৈ মনলৈ আহিছিলে বাৰু আচলতে কথাটো এনেকুৱা মোৰ দেউতা স্বৰ্গীয় বেণুধৰ হাজৰিকা তেখেত 2004 চনত এক্সপায়াৰ্ড হ'ল আৰু তেখেতে এই মানে আইলাহাবি ভটিয়াপাৰ গাঁওখনত 1972 চনতে এটা পেট্ৰল পাম্প স্থাপন কৰিছিল আৰু তাৰপিছত 1983 চনত তেখেতে ONGC চাকৰি কৰি থকা অৱস্থাত ভাস্কৰজ্যোতি চিনেমা হলটো প্ৰতিষ্ঠা কৰিছিল তেতিয়া মোৰ বয়স আছিল ধৰক 12 বছৰ 13 বছৰমান আছিল তেতিয়া ক্লাছ 6-7ত মই পঢ়িছিলোঁ আৰু তেতিয়াৰ দিনৰ পৰাই মই দেউতাৰ লগত চিনেমা হলটোৰ আৰ্কিটেকচাৰৰ পৰা মানে আৰ্কিটেক্টৰ কাগজখন অনালৈকে আৰু আজিৰ দিনত চিনেমা হল স্থাপন কৰাৰ পিছত দেউতা ঢুকাই যোৱাৰ পিছত তো মানে সেই একেই মানুহখিনিৰ লগত জড়িত হৈ আছোঁ তাৰপিছত ভাবিলোঁ যে যেতিয়া পঢ়ি শুনি এটা পৰ্যায়লৈকে কাম আগবাঢ়িব লগা হ'ল তেতিয়া ভাবিলোঁ যে আমি গাঁৱৰ মানুহৰ লগত কোনখিনি কাম কৰিলে আমি আগলৈ আগবাঢ়ি যাব পাৰিম এনেধৰণে ঘূৰি ফুৰোঁতে মই এক্সপৰ্ট প্ৰমোশ্যন কাউন্সিল ফৰ হেণ্ডিক্ৰাফ্ট নামৰ যিটো মিনিষ্ট্ৰী অফ টেক্সটাইলছৰ এটা নোডেল এজেঞ্চি আছে সেই এজেঞ্চিটোৰ লগত জড়িত হৈ আমি এটা প্ৰজেক্টত কাম কৰিছিলোঁ আৰু তেতিয়া মই কামটো কৰিছিলোঁ 2005 চনত আৰু মই সেই সময়ত জোঁটৰ লগত কাম কৰিছিলোঁ কাৰণ তেতিয়া আমাৰ ইয়াত শিৱসাগৰত জোঁট বুলি ক'লে কোনেও চিনি নাপায় কিন্তু আমি জোঁটটো ধৰক বাহিৰৰ পৰা কিনি আনো আৰু কিনি আনি বেগ বনাই ইয়াৰ পৰা বাহিৰত বিক্ৰী কৰি আমি তেনেকৈ নিজৰ জীৱন যাত্ৰা আমি 5জনী মানুহৰ লগত আৰম্ভ কৰিছিলোঁ আৰু সেই 5জনীৰ ভিতৰত মোৰ সীতা হাজৰিকা বাইদেউ যিগৰাকী বলিয়াঘাটৰ হয় তেখেত মোৰ লগত বহুত 2010 চনৰ পৰা আছিল আৰু হয় আৰু আজিৰ দিনত তেখেতে বহুতখিনি আজি আমি এতিয়া য'ত বহি আছোঁ কমন ফেচিলিটি চেণ্টাৰ এইটো পৰ্যায়ে আমি পাইছোঁহি আমি কাম কৰি কৰি যেতিয়া 5জনৰ পৰা 50জন 50জনৰ পৰা আমি 500জনৰ পৰা 1500জনলৈ আমি এনেকৈ আগবঢ়াই লৈ যাব খুজিছোঁ আৰু এনেকৈ লৈ গৈ থাকোঁতেই আমাক মিনিষ্ট্ৰী অফ MSME উদ্যোগ মন্ত্ৰণালয়ৰ পৰা এটা স্কিম স্ফূৰ্তি
নামৰ স্কিমৰ আণ্ডাৰত আমি এতিয়া যিটো ঘৰত গভৰ্ণমেণ্টে আমাক দিছে আৰু এই ঘৰটোৰ লগত আমাক মেচিনাৰী দিছে মেচিনাৰীৰ লগত এই মেচিনাৰীখিনি বা এই শালখিনি মানুহে চলাব কোনখিনি মানুহে চলাব কেনেধৰণৰ ট্ৰেইনিং হ'ব এই বিষয়ে গভৰ্ণমেণ্টে আমাক স্কিমটো দিছে আৰু আমি সেই স্কিমটো ফ'ল' কৰি আজি আমি এই ঘৰটো তৈয়াৰ কৰিছোঁ আৰু এই ঘৰটো অনাগত আৰু খুব বেছি 3 মাহৰ ভিতৰত কমপ্লিট হ'ব বুলি মই আশাবাদী আৰু এই ঘৰটোৰ লগত আমাৰ 16খন গাঁৱৰ 715গৰাকী মহিলা ৰেজিষ্টাৰ হৈ আছে 715গৰাকীৰ উপৰিও এতিয়া নতুন বহুত মহিলা আহিছে যিসকল গভৰ্ণমেণ্টৰ লগত এতিয়াও ৰেজিষ্ট্ৰেশ্যন হোৱা নাই তেওঁলোকৰ কাগজ পাতি হৈ আছে এই যে কৈছোঁ মই ৰেজিষ্ট্ৰেশ্যন এইটো হৈছে গভৰ্ণমেণ্টৰ পেহচান কাৰ্ড বুলি এটা মিনিষ্ট্ৰী অফ টেক্সটাইলছৰ এখন কাৰ্ড আছে যিখন কাৰ্ডৰ জৰিয়তে মহিলাগৰাকী বা পুৰুষগৰাকী এই ইণ্ডাষ্ট্ৰীত কাম কৰা তেওঁলোকে গভৰ্ণমেণ্টৰ আণ্ডাৰত ৰেজিষ্টাৰ হয় সেই ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত তেওঁলোকৰ বেনিফিট হয় যে তেওঁলোকে 60 বছৰলৈকে যদি কাম কৰে 60 বছৰৰ পিছত তেওঁলোকে শিল্পী পেঞ্চন পাব আৰু তেওঁলোকৰ ঘৰত যদি কোনোবা অকালতে মৃত্যু হয় তেতিয়াহ'লে 2 লাখ টকালৈকে গভৰ্ণমেণ্টৰ পৰা ইঞ্চুৰেঞ্চ পাব এই কাৰ্ডখনৰ এইটো মানে সুবিধা আছে আৰু আমি সেইকাৰণে আমাৰ NGOলৈ অহা প্ৰত্যেকগৰাকী মহিলাক আমি কওঁ যে আপোনালোকৰ আধাৰ পাছবুক আৰু আপোনালোকৰ পেন কাৰ্ড আৰু আপোনালোকৰ সিগনেচাৰ 3খন ফটো দি এখন ফৰ্মত সিগনেচাৰ কৰিব শুদ্ধভাৱে আৰু আপুনি কোনটো ক্ৰাফটত কাম কৰে সাপোজ আপুনি হ্যান্ডলুমত কাম কৰে আপুনি লিখিব যে হ্যান্ডলুম আপুনি এমব্ৰয়ডাৰীত কাম কৰে এমব্ৰয়ডাৰী লিখিব আপুনি টেৰাকোটাত কাম কৰে টেৰাকোটা লিখিব আপুনি বেলেগ ধৰণৰ কিবা পটাৰী কাম কৰে তাত লিখিব পাৰে এই কাৰ্ডখন লোৱাৰ বেনিফিট যেতিয়া আপুনি সুবিধা ল'ব আৰু আপুনি ভাৰতবৰ্ষৰ এঠাইৰ পৰা সিঠাইলৈ এনে ধৰণৰ বস্তুবিলাক বনোৱাৰ পিছত এক্সিবিশন হ'লে সেই কাৰ্ডখনৰ জৰিয়তে আপুনি ট্ৰেইনত অহা যোৱা আৰু বস্তু লৈ যোৱা আৰু তাত এক্সিবিশনখন ফ্ৰী আপুনি পাব গতিকে এই সুবিধাখিনি আপোনালোকে লওক আৰু মই ভাবিছোঁ যে এতিয়া মোৰ এই 49 ইয়াৰ্ছ হ'ল আজি মই এই ক্ৰাফ্ট লাইনত মই জড়িত হৈ মোৰ এই ক্ৰাফ্ট লাইনত আমি আজি 2005 চনৰ পৰা 2023 চনলৈকে আমি সময় দিলোঁ আৰু ভাবিছোঁ যে মিনিষ্ট্ৰী অফ MSME আৰু মিনিষ্ট্ৰী অফ টেক্সটাইলছে আমাক এই প্ৰজেক্টটো দি আমাক এটা ৰিৱাৰ্ড দিছে যাৰ ফলত আজি আমি ইমান পানীৰে ডুবি থকা জেৰেঙা পথাৰখনত আমি এটা 17,400 স্কোৱাৰ ফিটৰ ঘৰ তৰিছোঁ আৰু 17,400 স্কোৱাৰ ফিটৰ ঘৰটোত আমি আৰু 3 মাহ আৰু 4 মাহৰ ভিতৰত আমি নতুন মেচিন শাল আৰু আমাৰ তাত থকা শালখিনি আমি একেলগ কৰি এটা ডিজাইন চেণ্টাৰ এটা ডিজাইনটো কেনেকৈ ফটো তোলে কাপোৰখন তোলাৰ পিছত এটা ডিজাইন ষ্টুডিঅ' এজনী ৰিচেপশ্যনিষ্ট কেইটামান মেচিন সেই মেচিন চলাবলৈ অপাৰেটৰ আৰু লাগিব কেণ্টিন গতিকে এটা সিকিউৰিটি এটা আমাৰ ধুনীয়া এটা কেম্পাছ হ'ব বুলি আমি ভাবিছোঁ আৰু খুব ভাল লগা কথা হ'ব শিৱসাগৰত এনেকুৱা এটা দ্বিতীয় এটা নাই আৰু আমি ভাবিছোঁ এইটো আমাক গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টে সহায় কৰিছে তেখেতসকলৰ সহায়ৰ বিনিময়ত আমি খুব আমি গ্ৰেটফুল আৰু অনাগত জীৱনত তেখেতসকলে আমাক কথা দিছে যে আমাক আৰু সহায় কৰিব কিন্তু আমি কাম কৰি দেখুৱাব লাগে এনেকৈ ধৰণে আমি আজি মেটেকা আৰু তাঁতশালৰ কামটো কৰি আমি প্ৰত্যেকগৰাকী মহিলাই যিগৰাকী আগতে 1500 টকাও ইনকাম নাছিল প্ৰত্যেকটো ঘৰত আজি তেনেকুৱা মহিলাই ইয়াত আহি পেলাই আমি ট্ৰেইনিং দিছোঁ কিবা এটা শিকাবলৈ যত্ন কৰিছোঁ যে 1500 টকাটোৰ পৰা আপুনি কেনেকৈ নিজে কেনেকৈ 5000 টকাটোলৈ প্ৰত্যেক মাহে ইনকাম কৰিব 5000 টকাৰ পৰা কেনেকৈ 8000 টকা পাব 8000 পৰা কাইলৈ কেনেকৈ 12000 পাব ষ্টেপ বাই ষ্টেপ কেনেকৈ পাব আহক আমি মিলি সকলোৱে কাম কৰোঁ এয়াই আমাৰ ইণ্ডাষ্ট্ৰী আচলতে মূল লক্ষ্য আৰু আমাৰ যোৱাকালি 12 আগষ্ট 2023 চনত আমাৰ 4 বছৰীয়া আমি আমাৰ পূৰ্ণাংগ 4 বছৰ হৈছিল হ্যান্ডলুমৰ আমি কালি জুনস্কায়াৰ ৰিজৰ্টত আমাৰ ADC ছাৰ বিতুপন নেওগ CA সিদ্ধাৰ্থ বৰুৱা CA কবিতা চেক্টিয়া AGM সুঞ্জিত শইকীয়া আৰু আৰ্টিষ্ট সুজিত বৰুৱাকে ধৰি PNB বেংকৰ বিভিন্ন ধৰণৰ বিষয়ববীয়াসকলৰ লগত আমাৰ প্ৰিয় মহিলাসকল মোৰ মাতৃ প্ৰেমদা হাজৰিকা আৰু মোৰ শিক্ষয়িত্ৰী মাতৃ ছায়া বৰুৱা বাইদেউ আৰু তেখেতৰে আপুনি সুৱালি গতিকে সকলোৱে আহি আমাক সহযোগ কৰি আমি আনন্দৰে এসাঁজ ভাত খালোঁ আৰু আজি আমি পূজা ভাগ কৰি 13 আগষ্টত আমাৰ CFC-টোলৈ অহা যোৱা ৰাস্তাটোৰ ছাইডত থকা এৰিয়াটোত আমি গছপুলি ৰোপণ কৰিছোঁ আৰু এই গছপুলিখিনি আমাক সহায় কৰিছে 300টা পুলি আমাক
ফ্ৰী অফ কষ্টত দিছে আমাৰ শিৱসাগৰৰে কিষাণ মৰ্চাৰ সভাপতি নিতুলমণি দাদাই। গতিকে তেখেতলৈ মোৰ অশেষ ধন্যবাদ থাকিল। আৰু শেহতীয়াকৈ মই NGOটোৰ নাম কৈ দিওঁ, আৰু এই NGOটোৰ নাম হৈছে নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফৰাম। এই NGOটোৰ লগত জড়িত সকলো মোৰ সতীৰ্থবৃন্দলৈ আৰু আপোনালৈ আমাৰ মানে নমস্কাৰ থাকিল। ইয়াত এতিয়া এই ভিডিঅ'টো চাই কিছুমান মানুহ হয়তো ইয়াত আকৌ NGOটোত তাৰমানে সংযোগ হ'ব বিচাৰিব পাৰে। মই বিচাৰি আছোঁ আমাৰ NGOটোত মই অনুৰোধ কৰিছোঁ, কাৰণ এতিয়া মোৰ 49 ইয়াৰ্ছ হ'ল। 49 ইয়াৰ্ছৰ পিছত ধৰক আৰু মই কিমান বছৰ জীয়াই থাকিম। গতিকে মোৰ জীৱন্ত অৱস্থাত যদি কোনোবাই ভাবে যে মই এই NGOটোৰ দায়িত্ব ল'ব বিচাৰোঁ আৰু আমি এই NGOটোৰ লগত জড়িত হৈ এই প্ৰতিষ্ঠানটো চলাই নিব খোজোঁ, সকলোৱে মই মানে আগ্ৰহ প্ৰকাশ কৰিম যে তেওঁলোকে আহক আৰু তেওঁলোকে শিকক। আৰু যদি এনেকুৱা কোনোবা গোট আছে বা সংস্থা আছে যে গাঁৱত বিভিন্ন ধৰণৰ শিৱসাগৰৰ গাঁৱত বা অসমৰ বাহিৰত হওক বা অসমৰ বিভিন্ন ধৰণৰ গাঁৱত হওক আমি গৈ শিকাই দিবলৈ আমি উৎসুক। কাৰণ আমাক চেণ্টাৰ লাগে, আমাক প্ৰডাকশ্যন চেণ্টাৰ লাগে। অকল এইটো ঘৰতে বনাব বুলি নহয়, এই ঘৰটোৰ লগত জড়িত হৈ ইয়াত কাম নকৰি ঘৰতো কাম কৰিব পাৰিব। এতিয়া যেনেকৈ আখৈফুটীয়াৰ সেই বাইদেউসকল বহি আছে, সেই বাইদেউকেইগৰাকী আখৈফুটীয়াৰ মাজুমেলীয়া গাঁৱৰ, তেওঁলোকে নিজাকৈ ঘৰতে শাল লগাই আমি দেখুৱাই দিছোঁ কেনেধৰণে শাৰী প্ৰডাকশ্যন কৰিব লাগে। আগে পিছে কেতিয়াও শাৰী প্ৰডাকশ্যন কৰা নাছিল, কিন্তু ধুনীয়া শাৰী প্ৰডাকশ্যন কৰি আনিছে। আৰু আমি সেইবোৰ দিল্লী, মহাৰাষ্ট্ৰ, বেংগলোৰ, হায়দৰাবাদত আমি বিক্ৰী কৰিছোঁ আৰু চবেই আমাক বিৰাট এপ্ৰিচিয়েট কৰিছে। গতিকে মোৰ ধন্যবাদ সেই মোৰ মৰমৰ সেই উইভাৰসকললৈ। আৰু তাৰমানে বিক্ৰীবৰ কাৰণে নিজে নগ'লেও হয়, তাৰমানে ইয়াতে সকলোকে হয় আপোনালোকে বিকিবলৈ বহুত দূৰলৈ কেতিয়াও যাব নালাগে, সেইটো ইয়াতে আহি আমাক দি দিলেই হ'ল, আমি লৈ ল'ম। কিন্তু সেই প্ৰডাক্টটো বজাৰত বিক্ৰী কৰাৰ উপযোগী হ'ব লাগিব। তাৰ কাৰণে যদি কিবা ট্ৰেইনিঙৰ বা ডিজাইনৰ কথাখিনি নাজানে, তেতিয়া আমি সেইখিনি আমি ইয়াত শিকাই দিম। আৰু শিকাই দিয়াৰ কাৰণে আমাক পইচা দিব নালাগে, সেইটো আমি ফ্ৰী অফ কষ্টত শিকাই দিম। আৰু এটা কথা, তাৰমানে অকলে এগৰাকী মহিলা হয় গোটেই ইণ্ডাষ্ট্ৰিটো আৰু ঘৰে সকলোখিনি ইমান ধুনীয়াকৈ কণ্ট্ৰল কৰিছে। কেনেকৈ ইমান শক্তি পোৱা, কেনেকৈ সেই শক্তিটো কৈ যায়, তাৰমানে আমি জানিবলগীয়া, প্ৰত্যেকগৰাকী মহিলাৰ কাৰণে এইটো জানিবলগীয়া কথা, কেনেকৈনো ইমানখিনি শক্তি তেওঁ গোটাব পাৰে। আচলতে তেনেকুৱা একো কথা নাই। এতিয়া ভাবোঁ তাৰমানে যে যি কাম কৰিব লাগে সেই কামটোত যদি আমি ফ'কাছ হয়, তেতিয়াহ'লে মনে প্ৰাণে যদি আপুনি ভাল পায়, তেতিয়াহ'লে আপুনি কামখিনি কৰি যাব পাৰে। কাৰণ কামখিনি মই অকলে নাই কৰা, কামখিনি এটা টীমে কৰিছে। গতিকে টীমটোক মেনেজ কৰিছোঁ। গতিকে টীমটোক কিছুমান গ্ৰুপ খুলি দিছোঁ, টীমটোৰ লগত মটিভেশ্যন কেম্প কৰোঁ, টীমটোৰ লগত আমি হাঁহি ধেমালি কৰোঁ, টীমটোক এনাৰ্জি দিওঁ। গতিকে এইখিনি কৰি পেলাই এতিয়া ঘৰখনত মাত্ৰ শুবলৈহে যাওঁ ৰাতি। আৰু এতিয়া আমি দেওবাৰৰ দিনটো বন্ধ লৈছোঁ। আমি এতিয়া দেওবাৰেও ঘৰত আমাৰ নিজা কিছুমান কাম থাকে। আমি প্ৰত্যেকে আগতে দেওবাৰ দিনটো আমাৰ বন্ধ নাছিল, কিন্তু ভাবিলোঁ যে গোটেই সময়খিনি যদি আমি ইয়াতেই দিওঁ, ঘৰৰ ফেমিলিকো সময় দিব লাগে। আৰু অকল হাজবেণ্ড ৱাইফেই নহয়, মা দেউতাকো সময় দিব লাগে। ঘৰত মোৰ এগৰাকী মা আছে, তেওঁকো সময় দিব লাগে। গতিকে তেওঁ সময়টো বিচাৰে, গতিকে তেওঁকো মই সেইকাৰণে দেওবাৰটো আজিকালি লৈছোঁ। এনেধৰণে মই কৰিবলৈ লৈছোঁ। আৰু যিয়ে নহওক, মই তোমাক বহুত কথা তাৰমানে এই ক্ষেত্ৰটোত মই অকণমান ফ'ল' কৰোঁ, নকৰা নহয়। কেনেকৈ তাৰমানে ইমানখিনি যে তুমি এনাৰ্জি লৈ যে কাম কৰা, বিশেষকৈ মোৰ মায়ে তোমাৰ কথা কৈ থাকে, তাৰমানে অকলে কৈ থাকে। নাই, ছায়া বাইদেউ বহুত বেছি এনাৰ্জেটিক। কাৰণ ছায়া বাইদেউ, বৰুৱা বাইদেউ আমাৰ 2 নং ভটিয়াপাৰ প্ৰাইমেৰী বিদ্যালয়ৰ আজিৰ দিনত হেডমিষ্ট্ৰেছ হয়। আৰু ছায়া বৰুৱা বাইদেউৰ অধীনত আমাৰ ভাস্কৰজ্যোতি আৰু বিজয়লক্ষ্মী, মোৰ ভণ্টি আৰু ভাইটি দুয়োটাই পঢ়ি উঠিছিল। আৰু সেই ছায়া বৰুৱাৰ বাইদেউৰ যিখিনি শাসন, সেই শাসনৰ তলত থাকি সিহঁত দুটাই যি কথা কেতিয়াবা কয়, আজিও বিজয়লক্ষ্মীয়ে দিল্লীত মানে যেতিয়া তাই মটিভেশ্যনেল কেম্প কৰে, তেতিয়া ছায়া বৰুৱাৰ বাইদেউৰ কথা তাই কয় যে মোৰ টিচাৰ এনেকুৱা আছিল, সেইকাৰণে আজি মই এনেকুৱা। গতিকে এই কথাবোৰে আচলতে এনাৰ্জেটিক। এগৰাকী আছে, মই বাইদেউক চাই কওঁ, বাইদেউ আপুনি ধুনীয়া 3জনী ছোৱালী কেনেকৈ ছাকচেছ বনাইছে কওকচোন, ইয়াৰ টিপনিটো শিকাই দিয়ক। নাই, মাতো একো নাই, চব বনায়, ঘৰত গ'লে ৰুটি ভাজি বনাই, ভাত খুৱাই, চব কৰি পঠিয়ায়। গতিকে মই ভাবোঁ সঁচাকৈ মানে এগৰাকী নাৰীক যদি আমি টানি আগবঢ়াই লৈ যাওঁ, প্ৰত্যেকগৰাকী নাৰীয়ে কাম কৰিব পাৰিব। ভাল লাগিলে সঁচাকৈ। কালিৰ পৰা মই আনকালে অহা নাই, প্ৰথম কালি আহিছোঁ, কালি চালোহি। আৰু আজি এইটো অনুষ্ঠান হ'ব বুলি গম পোৱাৰ কাৰণে মই আহিলোঁ। ভাল লাগিলে যথেষ্ট। আৰু সকলোকে এবাৰ আকৌ দেখাই দিম। এয়া সকলোবোৰ আছে। সকলোৱে ঘৰ ওচৰত নে আঁতৰত? আপোনালোকে কোনফালে? আখৈফুটীয়াৰ পৰা আহিছে ন? আপোনালোকে ঘৰত কৰি আছে শাল? এই জিতা বা
সকলোতকৈ পুৰণা কৰ্মচাৰী জিতাবা মুখৰ পৰা কিবা এটা শুনিম বুলি আশা ৰাখিলোঁ জিতাবা কিবা এটা কোৱা আৰু কি ক'ম মই ইয়াত 2010 চনৰ 23 ছেপ্টেম্বৰত এই কেম্পাছটোত জড়িত হৈছিলোঁ প্ৰথম মই চিনেমা হলত জড়িত হৈছিলোঁ চিকিউৰিটিত মই 3 বছৰ কৰি আছিলোঁ 3 বছৰ কৰি থাকোঁতে 2011 চনত নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফৰামৰ তৰফৰ পৰা এখন এক্সিবিশ্যন পাতিছিলে এক্সিবিশ্যনখন পাতোঁতে মই তেতিয়া চিকিউৰিটি অৱস্থাত থাকোঁতে মই বাইদেউ খুব ৰিকুৱেষ্ট কৰিছিলোঁ বাইদেউ মোক মেটেকাৰ বস্তুখিনি শিকাই দিব নেকি আৰু তেতিয়া বাইদেউ তেতিয়া প্ৰথমে মোক দুদিনমান বিনাশ কৰিছিলে যে তুমি ইউনিফৰ্ম পিন্ধি থকা অৱস্থাত বেলেগে কাম কৰিবলৈ হ'লে অকণমান অসুবিধা ফিল হ'ব চিনেমা হলৰ ডিউটি চলি থাকে তেতিয়া মই বহুত মানে নিজকে হতাশ হৈ গৈছিলোঁ তথাপিতো মই বহুত চেষ্টা কৰিছিলোঁ মানে মানুহবোৰে যেতিয়া কৰি থাকে মোৰ ডিউটি টাইমৰ পিছত মই গৈ সেই বস্তুটো মানে পাকটো চাই থাকোঁ কেনেকৈ কৰে মানুহগৰাকীয়ে কেনেকৈ কৰে তাৰপিছত 2014 চনত এটা ট্ৰেইনিং দিছিলে নেটফিৰ পৰা সেই নেটফিৰ ট্ৰেইনিংটোত মই মানে সম্পূৰ্ণ বাইদেউৰ লগত জড়িত হৈ ল'লোঁ আৰু হৈ পেলানি মই তথাপিতো মই তেতিয়া অকলশৰে আছিলোঁ বাইদেউৰ লগত তেতিয়া মই মানে শিকিবলৈ সময়টো খুব কম আছিলে মই মাজে সময়ে মানে চুৰ কৰি হ'লেও মানে ডিজাইন শিকিবলৈ মোৰ মানে আগ্ৰহ আছিলে এই বস্তুটো শিকা লাষ্টত মোৰ সহকৰ্মী হয় বন্দিতা দাস আৰু ৰেখা দাস দুইজনী মোৰ ভণ্টি হয় আৰু তাহাঁতৰ দুজনীৰ মানে শিক্ষাতেই মই মেটেকাৰ পাকটো শিকিছিলোঁ আৰু যিটো সময়ত শিকিছিলোঁ সেইটোও চুৰ কৰি লৈছিলোঁ ডিউটি অৱস্থাত শিকিব নোৱাৰি বাইদেউ দেলহিত থাকোঁতে মই অকণমান টাইম ফ্ৰী পাওঁ সেই সময়টোত মই মানে তাহাঁতৰ সৈতে শিকি ল'লোঁ তেতিয়াহ'লে ধৰা পৰিছে আজি এতিয়া মানে সময় নাটনি আছিলে মানে মই তেতিয়া অফিচটোত অকলশৰে আছিলোঁ মানে বাইদেউ মোৰ ওপৰতে দোকান চোকান চব আছিলে তেতিয়া এৰি থৈ গুচি গৈছিলে সেই অকণমান সময় উলিয়াই তাৰ মাজতে মই মেটেকাটো শিকি লৈছিলোঁ আজিও সেই মেটেকাৰ পাকটো মনত আছে আজিও মই মাজে মাজে বনাওঁ আৰু মোৰ পৰাই মানে মোৰ মাকো শিকাইছিলোঁ মোৰ মাও অলপ অলপ জানে গোটেই বস্তুখিনি মাক আয়ত্ব কৰিব নোৱাৰিলে কিন্তু মই যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ আজিও শিকিবলৈ মই ৰাতি হ'লেও কেতিয়াবা বা ঘৰত হ'লেও মানে কিবা কিবি গুঠা ঊলৰ কাম হওক বা হাতৰ যিকোনো পাকৰ কাম হ'লে মানে মই কৰিবলৈ চেষ্টা কৰি বহুতখিনি মানে ইউটিউবতো চাওঁ আৰু তাঁতৰশালতো গোটেইটো মানে জেকাৰ্ড মেচিনটোৰ বাহিৰে মই গোটেই কামখিনি জানো সেই কামখিনি মই মাৰ পৰাই শিকিছিলোঁ এতিয়াও খুব আগ্ৰহ প্ৰকাশ কৰোঁ মানে জেকাৰ্ড মেচিনটো এতিয়াও শিকিব পৰা নাই সময়ৰ নাটনিত শিকিব পৰা নাই আচলতে এনেকুৱা সময়ৰ নাটনি বুলি যে জিতাবাই কৈছে তাই খুব লেবৰিয়াছ আমাৰ গোটেই সংস্থাটোৰ ভিতৰত চবতকৈ লেবৰিয়াছ আৰু সাহসী যিজনী ছোৱালী পথলিয়ালৰ পৰা শিৱসাগৰ দেখিছিল শিৱসাগৰৰ পৰা আৰু যোৰহাট দেখা নাছিল সেইজনী ছোৱালী আজিৰ দিনত দিল্লীলৈ ৰাজধানীত উঠি অকলে যায় তাত তাই হোলচেল বজাৰে বজাৰে ঘূৰি বেগত লগা ফুলপাহ গুটিটোৰলৈকে তাই বজাৰৰ পৰা আনিব পৰা হ'ল সিদিনাখন তাই মেটেকা বাকচত ভৰাই এই ঘৰটোৰ এতিয়া যিবিলাক মেটেকাৰ মেচিন আহিব মানে টেষ্ট কৰিব লাগিব তাই দিল্লীলৈ কি কয় ইয়াৰ পৰা যোৰহাট গুৱাহাটীৰ মানে শিৱসাগৰৰ পৰা গুৱাহাটীলৈ বাছত গুৱাহাটীৰ পৰা মানে দিল্লীলৈ ফ্লাইটত দিল্লীৰ পৰা আহমেদাবাদলৈ ফ্লাইটত উঠি মেটেকা বাকচত লৈ যায় আকৌ মেটেকা মেচিনত মানে আহমেদাবাদৰ ফেক্টৰীত গৈ চেপেটা কৰি টেষ্ট কৰি পৰীক্ষা কৰি উভতি আকৌ ৰাজধানীলৈ দিল্লীত গৈ আকৌ তাৰপিছত আকৌ ৰাজধানীয়ে শিৱসাগৰলৈ তাই উভতি আহিব পৰা ছোৱালীজনী এতিয়া হ'ল কেলে তাই অদম্য সাহস আছে আৰু তাই এটা বস্তু মই খুব এপ্ৰিচিয়েট কৰোঁ চি ইজ লেবৰিয়াছ এণ্ড চি ইজ ভেৰি ডেডিকেটেড আৰু ফ'কাছ বাকীখিনি কওঁ যে লগত সদায় যদি আমি টেকনিকেল জ্ঞানটো লৈ লওঁ তেতিয়াহ'লে আমি আৰু মাষ্টাৰ হৈ যাম জিতাবালে এতিয়া ক্লেপ এটা চবেই দিব লাগে তেন্তে আৰু আপোনালোকৰ অভিজ্ঞতাবোৰ কওকচোন কোনে ক'ব গীতা কলিতা তেখেতে এই যিটো CFC কমন ফেচিলিটি চেণ্টাৰটোৰ মানে ক্লাষ্টাৰ ডেভেলপমেণ্ট এক্সিকিউটিভ বুলি এটা পোষ্ট আছে তেওঁ আমাৰ এই গোটেই ক্লাষ্টাৰটো ডেভেলপমেণ্ট এক্সিকিউটিভ হিচাপে আমাৰ অফিচত তেখেতে এতিয়া নিয়োজিত আৰু তেখেতে এই স্ফূৰ্তি স্কিমটোৰ যিমান পইচাৰ ট্ৰানজেকশ্যন কাক পইচা দিব লাগে ক'ৰ পৰা পইচা আনিব লাগে কোনটো পইচা কোনফালে যায় তেখেতে সকলোখিনি জানে আৰু তেওঁ গোটেই সৰ্বভাৰতত দিল্লীৰ অফিচাৰে মধ্যপ্ৰদেশৰ অফিচাৰে যিবিলাক আমাৰ লগত এজেঞ্চি জড়িত হৈ আছে সকলোৱে চিনি পায় আৰু গোটেই কম্পিউটাৰ কাম শিকি তাই নিজে আমাৰ অফিচতে পাৰফেক্টলি শিকি লৈছে মানে একচেপ্টেঞ্চ আছে সেইটো বস্তু তাই খুব ভাল আৰু খুব শান্ত বিৰাট চাইলেণ্ট আৰু তাই একচেপ্টেঞ্চ আছে সেইটো তাই দুটা গুণ আছে বহুত ভাল আপুনি এষাৰ কওক নমস্কাৰ মই ইয়াত নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফ'ৰামত মই 2017 চনৰ আগষ্টৰ 17 তাৰিখে মই মানে জইন কৰিছিলোঁ আৰু সেইটো মানে মই টেইলাৰিং হিচাপে জইন কৰিছিলোঁ মোৰ মানে সৰুকৈ টেইলাৰিং দোকান এখন আছিলে তাৰপৰা বাইদেৱে মানে মোক বেগৰ ইনাৰবোৰ চিলাব দিছিলে মানে তাৰপৰা মই চিলালোঁ তেনেকৈ কৰোঁতে কৰোঁতে বাইদেউ কেতিয়াবা মোক বেংক চেংক পঠিয়ায় তাৰপৰা তেনেকৈ যাওঁ কিছুমান কাম মানে কৰিবলৈ দিয়ে তেনেকৈ কৰোঁ তাৰপৰা তেখেতে ভাবিলে চাগে এখেতক তাইক মানে শিকাই ল'লে পাৰিব তেনেকৈ কৰিলে তেখেতে মোক শিকাই ল'লে আৰু শিকোৱাৰ পিছত মই আজি ইমানখিনি মানে উপনীত হৈছোঁ আচলতে মই শিকাই ল'লোঁ মানে দিল্লীলৈ যাওঁতে এদিন এনেকুৱা এটা হ'ল মই দিল্লীত মানে কাগজ এখন কম্পিউটাৰত মিনিষ্ট্ৰীত ইমাৰ্জেঞ্চি ছাবমিট কৰিব লাগে এতিয়া মোৰ কোনো নাই
তাইক মই সদায় কৈ থাকোঁ যে মানে আজৰি সময়ত আড্ডা নেমাৰিবি, সদায় শিকি ল'বি, মই কি কৰি থাকোঁ ফ'ল' কৰিবি, মই কোনটো পিছত কোনটো কাম কৰিছোঁ সেইটো ফ'ল' কৰিবি। কৰোঁতে নিশিকে, যেতিয়া সদায় লগত থাকিলে নিশিকে। এদিন ক'লোঁ গীতা কি হ'ল, এনেকৈ অকণমান টানকৈ কোৱাৰ পিছত একেবাৰে যে শিকিলে, তাৰপিছত পৰা হৈ গ'ল, তাৰপিছত এটাৰ পিছত এটা পৰা হৈ গ'ল, সেইটো ভাল লাগে। এয়া হৈছে জ্যোতি বাইদেউ। চবকে চিনাকি কৰাই দিয়ক। বহুত পুৰণা, দীপিকা বহুতেই পুৰণা। কিমান বছৰ হ'ল কাম কৰা? প্ৰায় 9 বছৰ হৈছে। বহুত দিন হ'ল তেতিয়াহ'লে। আজি দীপিকা নহ'লে মোৰ বেগখিনি মৰম কৰা, কাপোৰখিনি মৰম কৰা মানুহজনী নাই। দীপিকা যিমান ধুনীয়া, মোৰ কাপোৰখিনি আৰু বেগখিনি সিমান ধুনীয়া। আৰু মোৰ প্ৰত্যেকজন মানুহে কয় আপোনালোকৰ হাঁহি থকা ছোৱালীজনী ক'ত আছে? গতিকে আমাৰ স্মাইলিং গাৰ্ল, আৰু আমি তাইক আচলতে নামটো দীপিকা চেতিয়া, কিন্তু আমি চবেই শ্বৰ্ট ফৰ্মত DC বুলি কওঁ, সেইটো আমি ধেমালিতে কওঁ DC দীপিকা চেতিয়া। গতিকে তাইক আমি সেইটো বুলি মানে আমি চবেই, আমি এতিয়া অফিচত চবেই DC বুলিয়ে চবেই আমি তাইক মাতোঁ। এয়া হৈছে কাব্যশ্ৰী, নতুনকৈ জইন কৰিছে, তাই নিজৰ বিষয়ে নিজে কৈ দিয়ে। নমস্কাৰ, মই এই আমাৰ নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফৰামত প্ৰথমে জইন কৰিছিলোঁ। মানে যেতিয়া আমাৰ মায়ে ট্ৰেইনিং লৈ আছিলে, তেতিয়া মানে বস্তুবোৰ কেতিয়াবা ঘৰলৈ বনাবলৈ নিয়ে। তেতিয়া মই পঢ়ি আছিলোঁ 2nd ইয়েৰত, তাৰপৰা তেনেকৈ চাই মানে ভাল লাগিলে। তাৰপৰা মায়েও কয় কেতিয়াবা বনাই দিবিচোন। তাৰপৰা তেনেকৈ বনাই হেৰি 2021 চনৰ অক্টোবৰ মাহৰ 21 তাৰিখ তেতিয়া মই প্ৰথম ট্ৰেইনিং লৈছোঁ। তাৰপৰা ভাল লাগিলে, মই তেতিয়া প্ৰথম মেটেকা শালখন শিকিছোঁ, ভাল লাগিলে। তাৰ পাছত মোক বাইদেৱে অফিচত জইন কৰালে। তাৰপৰা এতিয়া মই শালঘৰত কাপোৰ লোৱা, কাপোৰ জমা লোৱা সেই কামটো কৰি আছোঁ। যদিও মই শালৰ বিষয়ে একো নাজানো বাৰু, তথাপিও শালৰ কাপোৰবোৰ লওঁ। তেতিয়াৰ পৰা মই দিয়াৰ পৰা ডিজাইন বনোৱালৈকে গোটেইখিনি কাম তাই চাই থাকে। আৰু আপোনাৰ এখেতৰ নাম? নমস্কাৰ, মিছ ববি কলিতা। মোৰ ঘৰ নামদাং কুমাৰগাঁও। মই বাইদেউৰ লগত জড়িত হৈছিলোঁ মোৰ মাৰ জৰিয়তে। মাৰ পৰাই অনুকৰণ কৰি মই শিকিলোঁ। তাৰপিছত নেক্সট মায়ে মেটেকাৰ ট্ৰেইনিং এটা কৰিছিলে বাইদেউৰ লগত জড়িত হৈ। ট্ৰেইনিংটোত মই মেটেকা অকণমান বনাবলৈ শিকিলোঁ, ঘৰত মায়ে বনাবলৈ লৈ যায়। তাৰপিছতে শিকি পেলাই তাৰপিছত এতিয়া মই নিজে এখন শাল ব'ব পৰাকৈ। এতিয়া কিমান বছৰ হ'ল ইয়াত কৰা? ভালে নহয়, তাই আৰু লগত কাম কৰে দহি কাম কৰে। আজি আমি চাদৰখনৰ যিখিনি দহি, তাই বেলেগ ধৰণৰ দহি বনায়। শাৰীবিলাকত দহি বেলেগে বনায়, মাফলাৰ দহি বেলেগ, গামোচাৰ দহি বেলেগ, ষ্টলৰ দহি বেলেগ। চ' তাই ডিজাইনবিলাক চব বুজি পোৱা হৈ গ'ল দহিবিলাক। এইবোৰ এতিয়া তাৰমানে তাই বনোৱা এইখিনি। দহি বনাওঁ আৰু হেৰি কৰোঁ। তাৰপিছত এখেতৰ নাম আমাৰ দীপা বাইদেউ। এই দীপা বাইদেউৰ বিনে আমাৰ ঘৰটো পৰিষ্কাৰ নহয়, গতিকে অতি প্ৰয়োজনীয় মানুহজনী হৈছে দীপা বাইদেউ। নমস্কাৰ। অকল নমস্কাৰ দিলে হ'ল। নমস্কাৰ, মোৰ নাম দীপা দাস, মোৰ ঘৰ গৰিসাগৰ গলিয়াঘাটত। আৰু আপোনাৰ এইগৰাকী চবতছে বয়সস্থ নি বাৰু? চবতছে তাৰমানে সকলোতকৈ বয়সস্থ চিনি। কিমান বছৰ হ'ল কাম? 9 বছৰ মানে হ'ল। সকলোৱে দিন হ'ল। নমস্কাৰ, মোৰ নাম সুমি দাস। মই 25 মাৰ্চত 2023 চনত জইন কৰিছোঁ বাইদেউৰ লগত কাম। এতিয়া বৰ্তমান ইয়াতে কৰি থকা। আৰু আপোনালোকৰ নামকেইটা কৈ যাওক। নমস্কাৰ, মোৰ নাম মণি দাস, ঘৰ কাকোপটীয়া বকুলদুবা গাঁও। নমস্কাৰ, মোৰ নাম শ্ৰীমণি দাস, মাজুলীয়া গাঁও। নমস্কাৰ, মামণি দাস, মাজুলীয়া গাঁও। লগত মানুহ দুগৰাকীমান আহিছিলে, কিন্তু তেওঁলোকে নাম দিয়া দেখিহে মই নামটো ভৰাই দিলোঁ। কিন্তু পাছত সেইকেইগৰাকী নাহিলে, মইহে থাকিলোঁ। সাধাৰণ হিচাপেহে কাম কৰিছোঁ দেই, মই তেনেকৈ ইমান হাৰ্ভিক কোৱা নাই। গতিকে এনেই নম্ৰ হিচাপে ধৰক নহয় মানে ৰেণুমাই বাইদেউ যদিও সাধাৰণ শব্দটো কৈছে, ৰেণুমাই বাইদেউৰ গাত অসাধাৰণ গুণ আছে। ৰেণুমাই বাইদেৱে বোৱা কাপোৰখনত কেতিয়াও ফুটা নহয়, কেতিয়াও ফুটাডাল নিচিঙে, আৰু খুব মনোযোগেৰে বয় আৰু খুব মৰম কৰে। মই এই 3টা গুণ তেখেতৰ বিৰাট অসাধাৰণ দেখা পাইছোঁ। মৰম কৰোঁ মানে বাইদেউ হেৰি আকৌ, মই মানে কি সতৰ্ককৈ বৈ থাকোঁ, কাৰণ যাতে মোৰ মোজাকৈ বলে হয়তো মাকুৰ প্ৰব্লেম থাকে কিছুমান, মাকুৰ প্ৰব্লেমৰ কাৰণে মই সঘনাই মাকুটো মাৰি থাকোঁ। সেইটো কাৰণে ভাল কথা। আৰু ইয়াত সকলোবোৰ হৈছে মহিলা। এখন ঘৰ দায়িত্ব পালন কৰাৰ পাছতো ইমান ধুনীয়াকৈ অনুষ্ঠানটোলৈ আহি আগবঢ়াই নি আছে। আৰু ক'ব লাগিব, বিশেষকৈ লক্ষ্য যদি নাথাকে একো কাম কৰা নাই। লক্ষ্য থাকিলেও নহ'ব, তাত একাগ্ৰতাভাৱে কৰিব পাৰিব লাগিব, ধৈৰ্য লাগিব, সাহস লাগিব, তেতিয়াহে সকলো সফল হ'ব পাৰিব। হয়, আৰু ভাল লাগিছে। আৰু এগৰাকী মানে নাৰী হৈ তুমি যে এগৰাকী শিক্ষয়িত্ৰী, এগৰাকী মাতৃ হৈ পেলাই ঘৰখনৰ দায়িত্ব পালন কৰাৰ পিছত আকৌ যে তুমি এনেকুৱা এটা সংস্থাক তুমি যে ৰাইজৰ মাজলৈ লৈ গৈছা, তাৰ কাৰণে আমাৰ ফালৰ পৰা তোমাক নথৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভিডিঅ'টো ইমানেই, আৰু আপোনালোকক দেখালোঁ। আৰু সকলোৱে কৈ দিয়ক মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, বিশেষকৈ ছাবস্ক্ৰাইব কৰি দিবলৈ কৈ দিয়ক সকলোকে। সকলোৱে যাতে দিখৌপৰীয়া ছোৱালী চেনেলটো সকলোৱে যে ছাবস্ক্ৰাইব কৰি দিয়ে, তেওঁ যে আৰু ভিউৱাৰ্ছ পায় আৰু আগবাঢ়ি যায়। সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ।
দিব দিব সকলোৱে দিম আৰু আগবাঢ়ি যাওক। সকলোৱে বিচাৰে যে আমি আগবাঢ়ি যাওঁ আৰু এগৰাকী নাৰীয়ে যদি এগৰাকী নাৰীক টানি লৈ যায় মই ভাবোঁ বহুত ভিউৱাৰ্ছ পাব আচলতে ভিউৱাৰ্ছ পালেই নহ'ব ভিউৱাৰ্ছে আকৌ ভিউৱাৰ্ছক ক'ব পাৰিব লাগিব ধন্যবাদ আজিলৈ আহিছোঁ ইমানে আৰু ধন্যবাদ বাই বাই বাই